নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক তাঁতশালত বুই অনা পদ্মিনীৰ মেখেলা চাদৰ কেইযোৰমান দেখাওঁ আহক। ইয়াত 4যোৰ মেখেলা চাদৰ আছে। দিগেবানী পদ্মিনী বোৱা মেখেলা চাদৰ মোৰ মা আৰু খুৰীমায়ে নিজ হাতেৰে বুইছে। আহকচোন চাওক। এইখন হৈছে চাদৰ, গোটেই গাতে ফুল আছে। ইয়াত 3টা ৰঙেৰে ফুল দিছে, বগা, নীলা আৰু সাফ্ৰন। এইটো আচল। এবাৰ গাত লৈ দেখাওঁ। এইখন আছিল চাদৰ আৰু এইখন হৈছে মেখেলা। মেখেলাখন চাওকচোন। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন দেই। ইয়াত সাইড পটি আছে, পটি কেইটা এইকেইটা। এটা ব্লাউজ পিছৰ কাৰণে পটি আছে বাৰু। আৰু এই হৈছে ব্লাউজ পিস। ইয়াত 3টা একেলগে আছে, কাটিব লাগিব। এইযোৰ আন এযোৰ। এইযোৰো সেইযোৰৰ নিচিনা একে, কিন্তু তাত নীলাৰে ফুল দিছে আৰু ইয়াত কলা দিছে, নীল সলনি কলা দিছে। একে ডিজাইন কৰিছে, গোটেই গাতে ফুল দিছে। এইখন চাদৰ আৰু এইখন মেখেলা। এইযোৰৰ সাইড পটি কেইটা এনেদৰে দিছে। ইয়াতো ব্লাউজ পিছৰ কাৰণে এটা আছে। বাকি আৰু দুযোৰ আছে। ইয়াতে নীলা আৰু কলাৰে, বাকি একে ডিজাইনৰে, ডিজাইনটো একে এই দুযোৰৰ। আজি মই আপোনালোকক পদ্মিনী সূতাৰ 4যোৰ মেখেলা চাদৰ দেখালোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন। এইকেইযোৰ মেখেলা চাদৰ অৰ্ডাৰৰ আছিল। আপোনালোককো যদি এনেকুৱা ধৰণৰ মেখেলা চাদৰ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। কাপোৰ কেইযোৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।